নমস্কাৰ, এয়া মই কেৰাহীখন পাতি তেলখিনি গৰম হোৱাৰ পিছত এয়া সৰু সৰুকৈ পিঁয়াজ, জলকীয়া, নহৰু কাটি লৈছিলোঁ, এয়া এইখিনি মই বহাই দিছোঁ। আৰু এইখিনি মই শুকান মাছ বনাওঁ, আপোনালোকে চাই থাকিব। এয়া এইখিনি ভাজা হৈ গ'ল, বেছি ভাজিব নালাগে। আৰু শুকান মাছখিনি গৰম পানীৰে মই ধুই লৈছোঁ। ধুই লোৱাৰ পিছত যোৱা এয়া মই খুন্দি লৈছোঁ। খুন্দি লৈ এয়া মই এনেধৰণে বনাম। বাকী আপোনালোকে বা কেনেধৰণে বনাই মই নাজানো, কিন্তু মই এনেধৰণে বনাওঁ। আৰু মছলা একো নিদিওঁ, ধৰক মানুহজনৰ যিহেতু অসুখ হৈ আছে, সেইকাৰণে মছলা একো ব্যৱহাৰ নকৰোঁ। এইখিনি বস্তুই দিয়ে মই বনাম, আপোনালোকে চাই থাকিব। মই যেতিয়া মাছখিনি খুন্দি লৈছিলোঁ তেতিয়া নিমখ দিছিলোঁ। আৰু এইখিনি আপোনাৰ আদা নহৰু, বেলেগ একো মছলা নিদিওঁ, আদা নহৰু অকল দিছোঁ। এইখিনি আদা নহৰু ভাজিম। মই এনেধৰণে বনাওঁ, আপোনালোকে বা কেনেধৰণে বনাই খায়। আৰু এইখিনি গাঁৱৰ পৰা শুকান মাছ দি পঠাইছিল, আপোনাৰ কুচিয়া মাছ হয় এইখিনি। গতিকে খাই বহুত ভাল লাগিব, লোকেল যিহেতু মাছখিনি। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ ইমানে।